বান্ধৱীসকল কি খবৰ? সকলোৱে চাগে ভাল, মোৰো ভাল। আজি ডাৱৰীয়া বতৰ যিহেতু চুঙা চাউল খাওঁ বুলি ভাবিলোঁ, সেয়া চাউল তিয়াই ল'লোঁ এইখিনি আৰু চুঙা কাটি ল'লোঁ এয়া পাত এইখিনি আৰু এইখিনি মই নিজে চব্জি কৰা আমি বাৰীত মই নিজে লগাইছিলোঁ আৰু চুঙা চাউল লাই পাত আৰু মাছে খাম বুলি ভাবিছোঁ। লগতে আৰু দৈ আছে, ম'হৰ দৈ, তাকে খাওঁ বুলি আজি ডাৱৰীয়া বতৰ। এয়া ফিচাৰীৰ পৰা মাছ তুলি ল'লোঁ লাইৰ লগত খাবৰ কাৰণে। চাউলখিনি তিয়াই এয়া উঠাই ল'লোঁ, ধুনীয়াকৈ কোমল হৈ গ'ল আৰু ইফালে মই চুঙাকেইটা কাটি ধুনীয়াকৈ ধুই ৰাখিছোঁ চাউলখিনি ভৰাবৰ কাৰণে। মোৰ ভিডিঅ'টো শেষলৈকে চাব, লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়া চুঙাকেইটাত মই চাউলখিনি ভৰাওঁ, এটা এটাকৈ ভৰাই লওঁ। এতিয়া মই এটা এটা চুঙাকৈ ভৰাই লৈছোঁ। দেখিছে আপোনালোকেও খাবলৈ এনেকৈ কৰি ল'ব আগতে। এতিয়া ভৰাইছোঁ মই চাউলখিনি এটা এটাকৈ গোটেই 4টা চুঙাত ভৰালোঁ। এয়া খালী হৈ গ'ল, এতিয়া এয়া ভৰ্তি হৈ গ'ল। এতিয়া মই পাত দি এটা এটাকৈ এতিয়া 4টা চুঙা ৰেডি কৰি দিলোঁ। মই এয়া এনেকৈ পাতটো ভৰাই ল'লোঁ, পূৰা হেঁচি টানকৈ ভৰাই লৈছোঁ, নহ'লে ভাপটো উৰি যাব যে, ভাপটো যাব দিব নালাগে। ভাপটো গ'লে চাউলখিনি নিসিজিব, সেইকাৰণে ভাপটো যাব নিদিয়াকৈ টানকৈ সোপা মাৰি ৰাখিব লাগে। এতিয়া মই জুই জ্বলাই ৰেডি কৰি ৰাখিছোঁ। এফালে জুই জ্বলি আছে, ইয়াতে চুঙাকেইটা দি দিম আৰু মানে জুইত বনাওঁ যে। এতিয়া জুইৰ ওপৰত চুঙাকেইটা দি দিলোঁ। চুঙাকেইটা ইফাল সিফাল কৰি দিওঁ, তেতিয়াহে সিজিব ভালকৈ। ইফাল সিফাল কৰি দিব লাগিব, তেতিয়াহে সিজিব। চুঙাকেইটাত চাউল ভৰাই দিওঁতে মই কিন্তু পানী দিয়া নাই, ভাপতে সিজাব বিচাৰিছোঁ। কিছুমানে পানী দিয়ে, মই কিন্তু পানী নিদিয়াকৈ বনাওঁ। মিচিকেইটা মই ফ্ৰাই কৰি আছোঁ, সেইখিনি হ'ল আৰু এইটো দিছোঁ, বনাই আছোঁ। এয়া আৰু বনাবলৈ বাকী আছে। চুঙাকেইটা এতিয়া পোৱা ৰেডি হৈ গ'ল, ধুনীয়াকৈ সিজিলে আৰু। এতিয়া চুঙাৰ পৰা চাউলখিনি উলিয়াম আৰু এয়া মই সোপাটো খুলি দিছোঁ। এয়া ধুনীয়াকৈ সিজি গ'ল। এয়া একেবাৰে গৰম গৰম ভাপ ওলাইছে আৰু চুঙাটোৰ পৰা। এতিয়া মই ধুনীয়াকৈ কাটি দিছোঁ, ধুনীয়াকৈ সিজিলে দেখিছে আপোনালোকে। চুঙাটো দেখিবলৈ ধুনীয়া লাগিছে, চাউলখিনি ধুনীয়াকৈ গোটা হৈ পৰিছে আৰু এনেকৈ কটাৰীখনলৈ মই কাটি দিছোঁ। এয়া কাটি আছোঁ মই নিজে, আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে। চুঙা চাউল খাবই লাগে, খালে বহুত ভাল লাগে। চুঙাৰ পৰা এতিয়া চাউলখিনি ওলাই দিলোঁ, এখন বাচনত ধুনীয়াকৈ থৈ। এয়া হৈ গ'ল চুঙা চাউল আৰু এয়া ধোঁৱা বলি আছে, দেখিছেনে আপোনালোকে? ধোঁৱা বলি আছে, একেবাৰে গৰমে গৰমে খাম আৰু। এতিয়া মোৰ থালি ৰেডি হৈ গ'ল। লাই পাত আৰু মাছ ভাজি, মাছ ফ্ৰাই, চিমলা মিৰ্চি ফ্ৰাই, এয়া দৈ আৰু এয়া লাই পাত ফ্ৰাই। এনেকৈ খাবলৈ আয়োজন কৰিলোঁ আজি ডাৱৰীয়া বতৰ বুলি। সকলোৱে এদিন এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। এয়া হৈ গ'ল মোৰ খাবৰ কাৰণে ৰেডি। এতিয়া মই খাওঁ। প্ৰথমতে অকণমান দৈ খাই লৈছোঁ। এনেকৈ খাবলৈ মই আৰম্ভ কৰি দিলোঁ। মজা লাগিছে, বহুত ভাল লাগিছে খাই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে ধন্যবাদ আৰু নতুন এটা ব্লগত সকলোকে আকৌ অতি সোনকালে লগ পাম। আজিলৈ সকলোলৈকে বাই।
আৰু শেষত মোৰ নতুন দুখনমান ফটো লগাই দিলোঁ শেষত।